বন্ধুসকল ইণ্টাৰনেটত বহুত আৰ্টিকেল আছে আৰু ইউটিউবত বহুত ভিডিঅ' আছে যে সেই ভিডিঅ'বিলাকত এনেকৈ বুজায় যে আপোনালোকে LTE পৰা ভল্ট কৰিবৰ কাৰণে পাৰিব। সঁচাই এনেকুৱা কৰিব পাৰেনে? সঁচাই সম্ভৱ হয়নে? আজি মই আপোনালোকক LTE পৰা ভল্ট বিষয়ে বুজাই দিম। আপুনি যদি জানিবৰ কাৰণে বিচাৰিছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। চ' হেল্ল' গাইজ, মোৰ নাম দীপজ্যোতি, আপোনালোকে চাই আছে দীপজ্যোতি টেকনিকেল। বলক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বলক বন্ধুসকল, LTE ফুল মিনিং হৈছে লং টাৰ্ম এভলিউশ্যন আৰু ভল্ট ফুল মিনিং হৈছে ভইচ অভাৰ লং টাৰ্ম এভলিউশ্যন। আপুনি যদি LTE পৰা ভল্ট কানেক্ট কৰিবৰ কাৰণে বিচাৰিছে আপোনালোকে জানিব লাগিব যে LTE আৰু ভল্ট মানে কি হয়। যেনেকৈ আমি মোবাইলত 2G 3G 4G ব্যৱহাৰ কৰোঁ, ঠিক সেনেকৈ মোবাইলত LTE আৰু ভল্ট থাকে। চাওক, LTE বনাইছিল হাই স্পীড ইণ্টাৰনেটৰ বাবে আৰু ভল্টটো হৈছে হাই স্পীড ইণ্টাৰনেটৰ লগতে আপোনালোকে HD ভিডিঅ' কলিং কৰিব পাৰিব। চাওক, আপোনাৰ মোবাইলটো যদি 4G হয় তেতিয়াহে সেই মোবাইলটোৰ ভল্ট ছাপোৰ্ট কৰিব। আৰু এটা কথা, আপোনালোকৰ মোবাইলটো 4G হ'লে নহ'ব, আপোনালোকৰ মোবাইলটো চিমখনো 4G হ'ব লাগিব, তেতিয়াহে আপোনালোকে ভল্ট ব্যৱহাৰ কৰিবৰ কাৰণে পাৰিব। চাওক, এতিয়া মেইন কথালৈ আহোঁ, LTE পৰা ভল্ট কৰিবৰ কাৰণে পাৰি নে নোৱাৰি? চাবলৈ গ'লে নোৱাৰি, কাৰণ সেই মোবাইলটো যোনটো মোবাইল আপোনালোকে ব্যৱহাৰ কৰি আছে সেই মোবাইলটোত কোম্পানীৰ ফালৰ পৰা ছফ্টৱেৰ আপডেট আহিব লাগিব আৰু সেই মোবাইলটোত ফ্ৰিকুৱেঞ্চি বেণ্ডডাল ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকে 4G ভল্টটো ব্যৱহাৰ কৰিবৰ কাৰণে পাৰি। চাওক, ইউটিউবত বহুত ভিডিঅ' আছে এই বিষয়ে আৰু ইণ্টাৰনেটত বহুত আৰ্টিকেল আছে এই বিষয়ে। তো সেই আৰ্টিকেলবিলাকত এনেকৈ বুজোৱাই যে আপোনালোকে ছফ্টৱেৰ এটা ইনষ্টল কৰা আৰু সেই ছফ্টৱেৰ সহায়ত আপোনালোকৰ LTE পৰা ভল্টলৈ কানেক্ট কৰিব পাৰিব। চ' মই ক'বলৈ গ'লে এইটো পচিবল নহয়গৈ, কাৰণ কোনো এটা ছফ্টৱেৰ সহায়ত এই কামটো কৰিব পৰা নাযায়। কাৰণ আপোনাৰ মোবাইলত সেই ফ্ৰিকুৱেঞ্চি বেণ্ডডাল ছাপোৰ্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই কামটো কৰিবৰ কাৰণে পাৰিব আৰু কোম্পানীৰ ফালৰ পৰা ছফ্টৱেৰটো আপডেট দিব লাগিব, তেতিয়াহে আপুনি এইটো কাম কৰিব পাৰিব। তো বাকী যদি কোনো এটাও নহয়গৈ, চ' এই কামটো কৰা পচিবল নহয়গৈ। যোৱাৰ আগতে এটা কথা কৈ যাওঁ আপোনালোকক, আপোনালোকে কেতিয়াও কাষ্টম ৰমেল এপ্লিকেশ্যন ইনষ্টল নকৰিব আৰু আপোনালোকে কেতিয়াও মোবাইলটো ৰুট নকৰিব। যদি আপোনাৰ মোবাইলটো ৰুট কৰে এবাৰ, তো বাই চান্স আপোনাৰ মোবাইলটো বেয়া হৈ যোৱাৰ চান্সটো থাকি যায়গৈ। তো আই হোপ আণ্ডাৰষ্টেণ্ড, আপোনালোকে এই ভিডিঅ'টো বুজিব পাৰিলে চাগে LTE পৰা আৰু ভল্ট কানেক্ট কৰিব পাৰি নে নোৱাৰি। বন্ধুসকল, আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি পেলাই। যদি আপোনাক কিবা সুধিবলগীয়া থাকিলে তলত কমেণ্ট বক্সত সুধি দিব। যদি ভিডিঅ' লাইক কৰে লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব, মই কাৰণ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' সদায় আনি থাকোঁ।